জয় শ্ৰীকৃষ্ণ। আজি ৰাতিপুৱাই ওলাই গ'লোঁ আপোনাৰ মই ৰহাৰ ফালে যাওঁতে বাটতে এইটো মন্দিৰ ভাগ পালোঁ, নামঘৰ ভাগ। তাতে ইমান ভাল লাগিল নামঘৰ ভাগ, দেখিছেনে ইমান ধুনীয়াকৈ বাটচৰাটো বনাইছে। তাতে প্ৰণাম কৰি ওলাই গ'লোঁ। তাৰ পৰা ওলাই গৈ মই মানে আপোনাৰ ৰহা হৈ পেলাই এফালে আপোনাৰ কপিলী নদীৰ পাৰত ওপৰত পালোঁগৈ। তাত মানে এখন নতুনকৈ দলং বনাই আছে। চাওকচোন, লেবাৰবোৰে এনেকৈ বাঁহ দি পেলাই প্ৰথমতে সাঁকো বনাই লৈছে। বহুত কষ্ট কৰিছে তেওঁলোকে, সঁচা লেবাৰ মিস্ত্ৰীবোৰে বহুত সন্মানীয়। তেওঁলোক নহ'লে মানে একো প্ৰগ্ৰেছেই নহয়, বিকাশত তেওঁলোকৰ বহুত প্ৰয়োজন আছে। আৰু ইমান ধুনীয়াকৈ মানে কামবিলাক কৰিছে, তাতে বহুত ভাল লাগিল। তাৰ পৰা ওলাই আহোঁতে লগৰ এটাই ফোন কৰিলে, সি কৈছে সি বোলে ধুনীয়াকৈ হাঁহ এটা পাইছে, সিহঁতৰ ঘৰতে আছিলে। হাঁহটো মাৰি কুটি ধুনীয়াকৈ আপোনাৰ কি কৰিছে জানেনে, তাক একদম পূৰা পুৰি ৰাখিছে। মোক কৈছে যে তই আহিবি, আহোঁতে খালি তই জহা কোমোৰা এডোখৰ লৈ আহিবি, মই বাকীখিনি ৰেডি কৰিম। ময়ো ভালেই পালোঁ, মই বাটতে পাই গ'লোঁ এডোখৰ জহা কোমোৰা। তো কোমোৰাডোখৰ লৈ গ'লোঁ, লৈ গৈ ধুনীয়াকৈ হাঁহটো পিচ কৰি সৰু পিচ কৰিব দিছোঁ। তাক সি ধুনীয়াকৈ সৰু পিচ কৰিছে। পিচ কৰি পেলাই ধুনীয়াকৈ সি কি কৰিছে, কলপাতত আকৌ এনেকৈ ধুনীয়াকৈ মেৰিয়াই পেলাই অলপ সময় আৰু অলপমান জুইত পুৰি ল'লে। তাৰপিছত ময়ো গৈ পাই গ'লোঁ। পাই যোৱাৰ পিছত কোমোৰাটো ধুনীয়াকৈ এনেকৈ সৰু পিচ কৰি পিঁয়াজৰ লগত ধুনীয়াকৈ প্ৰথমতে কি কৰিছোঁ, পিঁয়াজটো ভজাৰ পিছত কোমোৰাডোখৰ ধুনীয়াকৈ ভাজি লৈছোঁ সৰু কৰি পেলাই। আচলতে আপোনাৰ কোমোৰাডোখৰ অলপ সময় ভাজোঁতে ধুনীয়াকৈ সিজি গৈছিলে, মানে কোমোৰাটো বহুত ভাল আছিলে। তাৰপাছত কি কৰিলোঁ জানে দৰ্শকসকল, সেই মাংসখিনি যে সৰুকৈ কাটিছিলোঁ, তাত মানে মছলা যিমান যি আছিলে চব মছলা মিক্স কৰি পেলাই ধুনীয়াকৈ মাংসটো মানে সানি লৈছোঁ। তাতে যাতে আদা নহৰুৰ পৰা পেষ্টৰ পৰা যিমান যি মছলা দিছিলোঁ, গোটেই মছলাখিনি যাতে মাংসটোত সোমাই যায়। তাৰপিছত মাংসটো ধুনীয়াকৈ কেৰাহীত বহাই দিছোঁ আৰু অলপ সময় এনেকৈ বহাই পেলাই লৰাই পেলাই তাক আকৌ ঢাকোন মাৰি দিছোঁ। তেনেকৈ আপোনাৰ 25 মিনিটমান সময় পকাইছোঁ। পকোৱাৰ পিছত আপোনাৰ এনেকুৱা যেতিয়া তাৰ পৰা হাঁহৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে, আমি কি কৰিছোঁ জানে দৰ্শকসকল, আৰু অলপমান হেতা মাৰি দিছোঁ, মানে আপোনাৰ ঢাকন মাৰি দিছোঁ। ঢাকন মৰাৰ পিছত ইপিনে আন্ধাৰো হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ মাংসটো হৈছে, হোৱাৰ পিছত এনেকুৱা হৈছে, একদম বহুত ধুনীয়া হৈছিলে। ধুনীয়াকৈ আপোনাৰ উলিয়াইছোঁ আৰু খাইছোঁ। আৰু বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকেও খাব, আশা কৰিলোঁ ভাল পালে।